নমস্কাৰ। আজি ভেদাইলতাৰ ৰেচিপি এটা বনাম বুলি ওলাইছোঁ। ভেদাইলতা পাতকেইটা ছিঙি আনো ব'লক। মই বাৰীতে অকণমানকৈ এজোপা ৰখাইছোঁ, তাৰপৰা পাত কেইটামান ছিঙি আনো, চাব আপোনালোকে। সেয়া দেউতাকে ভেদাইলতা পাত ছিঙি আছে। গছজোপা ওপৰত বগাইছেগৈ, বহুত ওপৰত, সেইকাৰণে হাকতি দি পাৰিবলগীয়া হৈছে। সিহঁতকে এইজোপা নৰসিংহ পাত দুটামানো মই ছিঙি লৈছোঁ। এয়া নৰসিংহ পাতখিনি ছিঙা হৈ গ'ল। এতিয়া আমি ধুই বাচি ৰেডি কৰি লওঁ ব'লক। এয়া ভেদাইলতা পাতকেইটা মই ধুই কৰি ল'লোঁ। এতিয়া মিক্সিত দিম। এটা পিঁয়াজ লৈছোঁ, অকণমান নহৰু লৈছোঁ, কেঁচা জলকীয়া 3টা লৈছোঁ, আদা অকণমান লৈছোঁ। গোটেইকেইটা একেলগে মিলাই মই এতিয়া মিক্সিত দিম। মিক্সিত গোটেইকেইটা বস্তু একেলগে দি পেলাই মই পেষ্টটো বনাই লওঁ। পিঁয়াজটো মিক্সিতে দিম। পিঁয়াজ অকণমান দিলে মানে বস্তুটো সোৱাদ। কেৰাহীখন মই গেছত তুলি দিলোঁ। এতিয়া কেৰাহীখনত তেল দিম। কাই মাছকেইটা লৈছোঁ। ভেদাইলতা পেষ্টটো বনাই লৈ সেয়ে মই ৰখাইছোঁ কিনাৰতে। কেৰাহী গৰম হ'ল, তেল দি দিম। কেৰাহীত তেল দি দিছোঁ। কেৰাহীত তেল দি দিলোঁ। মাছখিনি ভাজি আছোঁ। মাছকেইটা ভজা হৈ গৈছে। সেই মাছকেইটা নমাই থওঁ। মাছকেইটা মই নমাই ৰাখিলোঁ। এতিয়া অকণমান তেল দি দিম। তেলত মই পিঁয়াজ নিদিওঁ। পিঁয়াজ যিহেতু ভেদাইলতাখিনি লগতে পিচি দিলোঁ। পিঁয়াজটো পিচি দিলে মানে খাই ভাল লাগে, মিঠা হৈ পৰে। মই জীৰা গুটি দুটামান দিছোঁ আৰু 2টা শুকান জলকীয়া দিছোঁ তেলত। দি পেলাই মই এই ভেদাইলতা পেষ্টটো অলপ দি ভাজি ল'ম অলপ সময়। অকণমান ভাজি ল'ব ধুনীয়াকৈ। নিমখকণ আপোনালোকৰ আন্দাজমতে দিব। অকণমান হালধি দি দিছোঁ। এতিয়া মই কিনাৰতে পানী গৰমাই ৰাখিছোঁ। গৰম পানী অকণ দি দিম। অকণমান ভালকৈ ভাজি ল'ব আৰু। ভেদাইলতা পাতত যিটো পানী আছিলে, পানীটো শুহি ল'ব। ল'লে মানে টেষ্টটো ভাল হয়। পানীটো শুহি গৈছে, দেখিছে পানীটো নাইকিয়া হৈ গ'ল। এতিয়া মই গৰম পানীকণ দি দিম।
গৰম পানী ঢালি দিছোঁ। এতিয়া ভজা মাছকেইটা মই দি দিম। অকণমান লৰাই ঢাকনা মাৰি দিম। এতিয়া 10 মিনিটমান উতলক। দহ মিনিটমান উতলিবলৈ দিছোঁ। এয়া হৈ গ'ল। মই এতিয়া নমাই থ'ম। গেছটো বন্ধ কৰি দিলোঁ। এতিয়া মই কিনাৰতে নমাই থৈ দিম। এয়া হৈ গ'ল। আপোনালোকেও পৰিৱেশন কৰিবচোন, কেনেকুৱা পায় জনাব।